গুড মৰ্নিং ফ্ৰেণ্ডছ, সকলোকে আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে। আজি আৰু এটা নিউ ভিডিঅ' লৈ আহি গৈছোঁ। মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। আজি শনিবাৰ হয়, শনিবাৰে বেঙেনা পোৰা খালে ভাল। তো মই আজি বেঙেনা এটা পুৰি আছোঁ, লগতে বিলাহী দুটাও পুৰি দিছোঁ। আজি ৰক্ষিতো আহিব, ৰক্ষিতক আনিব যাব লগাও আছে। তো সেইটো কাৰণে ৰাতিপুৱাই খানা বঢ়াই দিছোঁ, ফটাফট কৰি আছোঁ। চব বেঙেনাটো হৈ গৈছে, এতিয়া বিলাহীটো পুৰি আছোঁ। গেছৰ অৱস্থাটো আপোনালোকে মন নিদিব, মানে মই চাফা কৰিবলৈ সময়ো পোৱা নাই। দিনটো সৰু কাম কৰোঁতে কৰোঁতে সময় গুচি যায়। তো আজি আলুৰ দমো বনাম। তো আপোনালোকে ভিডিঅ'টো পূৰা চাব, স্কিপ নকৰাকৈ পূৰা ভিডিঅ'টো চাই থাকিব। এইফালে আলু দমৰ কাৰণে আলু বইল হৈ গৈছে, আৰু এইফালে বেঙেনাও পূৰা হৈ গৈছে। বিলাহী দুটা অকণমান টাইম লাগিছে, বিলাহীটো পুৰি আছোঁ। আৰু এইফালে আলু দমো বহাই দিছোঁ, চব মছলা চছলা চব দি দিছোঁ। ৰেচিপিটো শ্বেয়াৰ কৰা নাই বাৰু আপোনালোকৰ লগত মই। যদি ৰেচিপিটো আপোনালোকৰ চাবলৈ মন যায় তো প্লিজ মোক কমেণ্ট কৰি জনাব। মুগাগুঠিও হৈ গৈছে, আৰু বেঙেনা আৰু বিলাহী পুৰি থৈ দিছোঁ, পিছত পিটিকা বনাম। আৰু এইফালেতো আলুৰ দম বহাই দিছোঁ। আপোনালোকে ভাবি আছে চাগে কি কৰি আছে এইটো, মানে মই মানে কি কৰি আছোঁ মই নিজে ভাবি পৰা নাই। কি ক'ম আপোনালোকক। এইটো অকণমান ঘি আছিলে সেইটো বটলত, তো মই আলু দমতো ঘি দিলে ভাল লাগে, ঘি আৰু গৰম মছলা। তো সেইটো কাৰণে বটলটোৰ ভিতৰে মই অকণমান ঝোলটো সোমাই দিছোঁ। ঝোল সোমাই পিনি তাক ঠাণ্ডাৰ দিন ঘিটো মানে গোট খাই গৈছে পূৰা, সেইকাৰণে অকণমান গৰম গৰম দি আছোঁ যে গলি যাব। তো সেইটোকে দি আছোঁ। মোৰ অৱস্থা আপোনালোকে হাঁহি উঠিছে চাগে যে কি কৰি আছে। মই এনেকুৱা কৰি দি দিওঁ যে পেলাম কেলে, সেইটো তলৰখিনি যিমানটো থাকে ওলাব নোৱাৰোঁ। সেইটো গৰম গৰম বস্তু কিবা দি দিওঁ, মিলাই পিনি সেইটো ঢালি দিওঁ, তেতিয়া হৈ যায়। এতিয়া চাহ আলুদমটো ইমান টেষ্টি হৈছিলে খাবলৈ। আৰু এইফালে পিঁয়াজ পাতো ভাজি বহাই দিছোঁ। এওঁ মানে পিঁয়াজ পাত ইমান ভাল পায়, প্ৰত্যেক দেওবাৰে আনিব, আৰু যদি এনেও বেলেগ দিনো পায় তেতিয়াও লৈ আহিব। ৰুটিৰ লগত খাবলৈ খুব ভাল লাগে। তো সেইটো কাৰণে মই পিঁয়াজ পাত ভাজিও বহাই দিছোঁ। এইফালে আহোঁতে মাছ লৈ আহিছে, ৰক্ষিতক লৈ আহিছে। মই যাব সময় হোৱা নাই, ভালেই হৈছে। বাপেকক ফোন কৰি দিছিলে, তেতিয়া তেওঁ গৈ পিনি তাক লৈ আহিছে। আৰু পৰা মাছ লৈছে। মাছটো এতিয়া নবনাওঁ, খালি ফ্ৰাই কৰি দি দিম। মোৰ ফেচটো মই দেখুওৱা নাই, আপোনালোকে ভাবি চচপেনৰ ভইচ দি আছে কেলৈ কি মোৰ অৱস্থা নাই। এইটো বেঙেনাৰ কাৰণে মই পিঁয়াজ জলকীয়া চব কাটি ৰেডি কৰি থৈ দিছোঁ, চিলি মিলি। এই গৈছে ইয়াক চব, ইয়াৰ বেগ কিমান চব কাপোৰ কানি মোক কালি ধুব লগা আছে। আৰু ঘৰ মুচি আছোঁ। মই কৈছোঁ মোক নেদেখাবি, মোক দেখাই আছে। মোৰ অৱস্থা নাই, কামবোৰ চব হৈ গৈছে। ঘৰ মুচিছিলোঁ ৰাতিপুৱা, আকৌ খানা বনাই পিনি আকৌ এবাৰ ঘৰ মুচিব লাগে, সেইটোৱে মুচি আছিলোঁ মই। এতিয়া কেইটা বাজিছে পাহৰি গৈছোঁ, 4টা বাজিছে। এতিয়া আজি গোটৰ মিটিং আছে, শনিবাৰে গোটৰ মিটিং হয় আমাৰ। তো মই ভাবিছিলোঁ অকণমান শুম, কিন্তু শুব পৰা নাই। শুব পৰা মানে দিনটো সৰু কাম কাজ কৰোঁতে কৰোঁতে টাইম গুচি যায়। ৰক্ষিতে আহিছে, এফালে ভালেই হৈছে মোৰ স্কুল যাব লগা হোৱা নাই। ৰক্ষিতে ইয়াৰ পাপাই লৈ আহিছে, গাড়ীটো লৈ গৈ আছিল। এইফালে গাড়ী কিবা হৈছিলে ঠিক কৰিবলৈ, ডিক্কিটোৰ মানে উঠাই যে এইটো কি নাম কয় মই নাজানো, এইটো বেয়া হৈ গৈছিলে, ঠিক কৰিবলৈ গৈছিলে। তেতিয়া ৰক্ষিতে ফোন কৰিলে, তো ইয়াৰ পাপাই তাক গুচি গৈছে আনিবলৈ। মোক কোৱাও নাই, একেবাৰে লৈ আহিছে। ভালেই হ'ল, যাব লগা নাই, সেইকাৰণে কামখিনি কৰি ল'ব পাৰিছোঁ। এতিয়া ৰক্ষিত গৈছে খেলিবলৈ বেডমিণ্টন। তো মই এতিয়া গোটৰ মিটিঙত যাম, এই ওচৰতে ঘৰ এটাত আছে। পিছত আহি পিনি কথা পাতিম। এতিয়া টাইমো হৈ গৈছে, 4টা বাজিছে। এতিয়া চব আহিছেই চাগে, মই যাবলৈ বাকী আছে। মই গোটৰ প্ৰেচিডেণ্ট, সেইটো কাৰণে মইতো যাবই লাগিব, নগ'লে নহ'ব। আৰু এইটো ৰক্ষিতৰ স্কুলৰ এইটো গদ্দি মেট্ৰেছটো আনি মই ৰ'দত দি দিছিলোঁ। আজি চব এটা ভাল এটা ধুনীয়া শাৰী পিন্ধিছোঁ। ইমান শাৰী আছে, আপোনালোকক মই দেখাইছিলোঁ, শাৰীখিনি গোটেই বেয়া হৈ যাব। থাকি বেয়া মানে বহুত শাৰী আছে। শাৰীখিনি মই ভাবিছোঁ পিন্ধি লওঁ, গৰম দিনততো শাৰী নিপিন্ধোৱে। গৰম দিনত শাৰী পিন্ধা নহয়, ঠাণ্ডা দিনতে পিন্ধা হয়। তো সেইটো কাৰণে কেইটামান শাৰী ওলাই লৈছোঁ যে ঘৰত পিন্ধাৰ কাৰণে। আৰু গৰম দিনত পিন্ধো নাইটি, কুৰ্তি সেইবিলাক পিন্ধা হয়। আৰু বহুত শাৰী আছে, বহুত। মই সেইদিনা ভিডিঅ' দেখাইছিলোঁ, গডৰেজ ঠিক কৰিছিলোঁ যে, এনেকুৱা মানে চিন্তেটিক শাৰী বহুত আছে। এওঁ ক'লে যে ওলাই পিনি তুমি পিন্ধি লোৱা, থৈ পিনি কি হ'ব, ইমান শাৰী আছে। মই কালি কৈছোঁ মই মৰি যাম, কিন্তু মোৰ শাৰী মানে ইমান আছে, গোটেই লাইফটো পাৰ হৈ যাব, কিন্তু শাৰী শেষ নহ'ব, ইমানেই শাৰী আছে। পূৰা গডৰেজটো ফুল মোৰ শাৰী দি পিনিয়ে।
গুড মৰ্ণিং ফ্ৰেণ্ডছ। এতিয়া ৰাতিপুৱা 8টা বাজিবলৈ হ'ল, 5 মিনিট বাকী আছে। ইফালে বিচনাও পৰি আছে, উঠোৱা নাই মোৰ, কিন্তু এইফালে গোটেই কাম হৈ গৈছে। ঘৰৰ কিন্তু অৱস্থা নাই। এইফালে কাম মানে বাহিৰৰ কামখিনি চব হৈ গৈছে, ঘৰ একো ঠিক হোৱা নাই। চোফা ছেটৰ অৱস্থা চব। আৰু এওঁ গৈছে এতিয়া ৰাতিপুৱা যোৰহাট। মই ৰাতিপুৱা গা ধুই পূজাও কৰিলোঁ, খালি ৰক্ষিতৰ কাপোৰ কেইটামান আছিলে মই ধোৱা নাই, কালি আহিছে, সেইকেইটা ধুব লাগিব। এতিয়া ভিডিঅ'টো কমপ্লিট কৰিব পৰা নাই, মিটিঙৰ পৰা আহোঁতে সন্ধিয়া হৈ গৈছে। মানে ওচৰতে আছে, তেতিয়াও মানে মাইকী মানুহকেইটা গোট খালে গম পায় কি হয়। যেতিয়া কথা পাতে যাতে বহুত টাইম হৈ গৈছে। তাৰপিছত অহাৰ পিছত মোৰ আৰু মন যোৱা নাই ভিডিঅ' কৰিবলৈ। গাটো ইমান ভাল লগা নাছিলে। ভাল লগা এনেই ঠিকেই আছে, কিন্তু এই ঠাণ্ডা বতৰ যে কেতিয়াবা পটককৈ ভাল নালাগে, আৰু মোৰ প্ৰেছাৰটো পটককৈ ল' হৈ যায়। তো আজি দিনটো ভাবিছোঁ আকৌ কণ্টিনিউ কৰিম, কিন্তু বেলেগ ভিডিঅ'ত। এইটো মই ইফালে আহি গৈছোঁ ৰুমটো ঠিক কৰিবলৈ। মই আপোনালোকক দেখাইছিলোঁ, অৱস্থা নাছিলে। এতিয়া পটাপট কামখিনি কৰি লওঁ। তাৰপিছতে আকৌ ৰাতিপুৱা ৰুটিও বনাবলৈ আছে। ৰুটি চব্জি একো বনোৱা নাই, আৰু খালি চাহ বিস্কুটেই খাই গৈছিলে যোৰহাটত। ৰাতি মানে চব ইয়াতে বিচনা আৰু চোফা ছেট টিভিৰ অৱস্থা নাথাকে, চব এইটো সেইটো কৰি দিয়ে। আৰু সৰু বাচ্ছা নাথাকিলেও কি হ'ব, ডাঙৰকেইটাও সৰুৱে হৈ যায়। তো সেইফালে চব মোৰ বিচনা ঠিক কৰাও হৈ গৈছে চব। গোটেইখিনি মই ঠিক কৰি দিলোঁ। চোফা ছেট বিচনা চব ঠিক হৈ গ'ল। এফালেও চব হৈ গ'ল কাম। ভিডিঅ' বেছি ডাঙৰ নকৰোঁ। আজি খ্ৰীষ্টমাছ হয়, খ্ৰীষ্টমাছৰ ভিডিঅ' বেলেগকৈ পাব আপোনালোকে। এতিয়া মই ৰাতিপুৱা ৰুটিৰ কাৰণে চব্জি বহাই থৈছোঁ। অমিতা আলু চব্জি বনাম, সেইটো বইল বহাই থৈছোঁ। মোৰ হিৰ' দুটাটো হৈ আছে এতিয়া। তাৰপিছত ইয়াতে অমিতা আৰু আলু দুটাই বইল হৈ আছে। অমিতা আলু চব্জি বনাম, তেওঁৰ কাৰণে অমিতা দি পিনি বনাই উঠাই ল'ম, পিছত আলুটো মিক্স কৰি দিম। খোলা জিৰা কেইটামান দিছোঁ। ৰাতিপুৱা বেছি হেভি খানা নবনাওঁ, অকণমান মছলাটো কৰি নিদিওঁ। কালা জিৰা দিছোঁ, খোলা জিৰা দিছোঁ, আৰু জলকীয়া দুটা দি পিনি বনাই লওঁ। আটা হোৱা নাই, এতিয়া আটা সানিব লাগিব। আজি বতৰো বহুত বেয়া কৰিছে, ৰ'দো উঠা নাই। এইটো আপোনালোকে চাব পাৰিব। ৰ'দ উঠা নাই, মানে এইকেইদিন ধৰি ৰ'দৰ তাপটো নায়েই। কিন্তু মোৰ কাপোৰত কিমান ধুবলৈ আছে ৰক্ষিতৰ, এতিয়া কি কৰিম নাজানো। ৰ'দ ওলালে ধুলে ভাল হয়, শুকাই যায় এদিনতে, নহ'লে গোন্ধায়। ধুবও লাগিব, নহ'লে ইয়াৰ কাপোৰো নাই, চবটো স্কুলতে দি দিওঁ। ঘৰত দুযোৰ আছে, কালি এযোৰ ওলাই পিন্ধিছে। আছে আৰু ভাল ভাল কাপোৰ আছে, ভালকেইটা কাপোৰ দিয়া নাই। যদি নুশুকাতে সেইকেইটা ওলাই দিবই লাগিব। তো মই কামখিনি কৰি লওঁ। কি কাপোৰ ধোৱা চোৱা একো নেদেখাওঁ আৰু। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। কালি আৰু এটা ভিডিঅ' লৈ আহিম।